আজি মই মটৰ খাৰ দি দুপৰীয়া বনাম খানা। খাৰ দিয়া চব্জি মটৰৰ আৰু এইফালে কল পচলা চাটনি। দেখাই আছোঁ আপোনালোকক কেনেকৈ বনাওঁ। মটৰ কালি তিয়াই থৈছিলোঁ। প্ৰথমতে এয়া মটৰখিনি 4-5টা চিটি লগাই লওঁ। ফাৰ্ষ্ট টাইম এনেকৈ কাটি লৈছোঁ। এইটো মটৰ দি কিনি বইল কৰিম। মটৰ চিটি লগাই আছোঁ। 4টা এবাৰ 5টা চিটি হ'ব। এয়া পচলাখিনি বইল কৰি লওঁ। প্ৰেছাৰতে দি দিওঁ, সোনকালে হ'ব। চাটনি বনাবলৈ হয়। প্ৰায়ভাগে পচলা ভাজি খায়। মই আজি চাটনি বনাই দেখাম আপোনালোকক। ইৰম্বা বুলি কয় এইটো। এয়া পচলাখিনি বহাই দিওঁ। পানী বেছি দিয়া নাই, কম পৰিমাণে দিছোঁ। 2-3টা চিটি লগালে হৈ যাব। লগতে মাছ এইখিনি ফ্ৰাই কৰি খাম। বাচিব লাগিব এতিয়া। মটৰখিনি পকিলে এতিয়া ইয়াৰ খাৰ এড কৰিম। মটৰ অকণমান উলিয়াই লৈছোঁ পচলা চাটনি দি। এতিয়া ইয়াত খাৰ দিছোঁ। খাৰ দিম মই এপোৱা হয়। এপোৱা মটৰত মই এচামুচ দিছোঁ খাৰ। খাৰ দিলে গেছটো চিমত থ'ব লাগিব, নহ'লে উতলি উতলি বাহিৰ পৰি আহিব। লাহে লাহে অলপ 5 মিনিটমান আকৌ সিজিব দিছোঁ। মই আজি একো দিয়া নাই, চিম্পল বনাইছোঁ। ইয়াত অমিতা ডখৰ কাটি বা কোমোৰা দিব পাৰে, খুব ভাল লাগে। খাৰ দিয়া চব্জি মটৰ। এতিয়া খাৰ দিয়া মটৰখিনি চক কৰিম। এইফালে কেৰাহী গৰম হৈ গ'ল। তেল দিছোঁ। তেল বেছি পৰিমাণে দিব নালাগে। এইখিনি চাটনিৰ কাৰণে পচলা উলিয়াই দিলোঁ, পানী টুকি দিলোঁ। এতিয়া চাটনি বনাম এইটো শিদলৰ লগত। শিদল মাছ, ভোট জলকীয়া, মজা চাটনি হ'ব। ফালে তেল গৰম হৈ গ'ল। গৰম হ'ল। পাঁচফোৰণ, তেজপাত, শুকান জলকীয়া, মছলা পাত, কেঁচা জলকীয়া ফালি দিছোঁ। পিঠা ভাতটো নাইকিয়া হোৱাকৈ ভাজি লওঁ।
নিমখ সোৱাদ অনুসৰি চক কৰোঁ এতিয়া। এইখিনি ধুনীয়াকৈ চক হৈ গ'ল। অকণমান কুকাৰ লগাই থকাটো এয়া প্ৰস্তুত হৈ গ'ল মটৰ খাৰ দি বনোৱা। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, খাই খুব ভাল লাগে। এই চাটনি বনাবলৈ শিদল মাছ শিদল পুৰিছোঁ। ইয়াত পোৰা মাছ এডোখৰো দিম চাটনিত। এয়া মান ধনিয়া পাত দি দিছোঁ, লগতে আৰু ধনিয়া এই পচলাখিনি পানী সোমাই থাকিলে খাবলৈ ভাল নহয়, সেইকাৰণে পানীখিনি চেপি দিছোঁ। পানীখিনি উলিয়াই এতিয়া অকণমান এনেকৈ মিহি কৰি লৈছোঁ। শিদলখিনি পুৰি ধুই ল'লোঁ ভালকৈ। এই পোৰা মাছটো ধুই ল'লোঁ, এই কাঁইটটো নভৰাওঁ। এতিয়াখিনি ভোট জলকীয়া এটা দি চাটনি বনাম। তাত নিমখ দিলোঁ। এতিয়া চাটনিটো বনাই ল'ম। এইদৰে শিদল আৰু জলকীয়া ভোট জলকীয়া পচলাখিনিৰ লগত মিক্স কৰি দিম। এতিয়া এইখিনি পচলাত মিক্স কৰি দিম। এয়া আমাৰ মণিপুৰী স্পেচিয়েল ডিছ হয়, ইৰম্বা বুলি কয়। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাব, খাই চাব কেনেকুৱা লাগে। এই মচুন্দৰী পাত আৰু ধনিয়া পাতা চেণ্ট ধুনীয়া হ'বৰ কাৰণে। এয়া তৈয়াৰ হৈ গ'ল মটৰ খাৰ দিয়া চব্জি, এইটো উটি বুলি কয়, আৰু পচলা চাটনি এইটো ইৰম্বা বুলি কয়, আৰু মাছ ফ্ৰাইৰ সৈতে আজি দুপৰীয়া সাজ ভাত খাওঁ। আপোনালোকেও ট্ৰাই কৰি চাব কেনেকুৱা লাগে, বনাই চাব এবাৰ। যদি গাইজ আজি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ কোনোবাই চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো থেংক ইউ গাইজ, বাই।